ক'ত আছো চাই লগাইছো অৰিজিত দা ঘৰতে। কেনে লাগি আছে অৰিজিত দা? মই আহিলো। মজা মুখত কেমেৰাখিনি Hey guys, what's up? Welcome to my YouTube channel guys. Here are the vlogs. और तो guys तुम्हारा खबर क्या ना खबर इतना वाला तो guys मैंने मोरो बहुत कोई मैंने बाल और तो guys मैंने आज मैंने भाती था मैंने मोरो के बर्थडे আর কি মানে এক বছর হবো আৰু আজি ব্লগ কি কোন নকো তোমালোকে চাবলৈ পাৰিবা যিহেতু অনুমান অৰিজিত দা ঘৰত যাব লাগিব আৰু যাই মানে মোৰ ফাৰ্ষ্ট ব্লগটো চাইছা সি গম পাব অৰিজিত দাক আৰু অৰিজিত দা মানে মোক কেতিয়াবা মাতি আছে যাব লাগে আৰু অৰিজিত দা মানে কেনে মানে ৰিলেটিভ মান লাগে অলপমান মানে মই মানে ভালকৈ নাজানো দেই অৰিজিত দাৰ ঘৰৰ পৰা লগ পাই গাইছ 5 minutes later ভিউটো কিমান ধুনীয়া আহি আছে গাইছ একদম বঢ়িয়া গাইছ আৰু তো গাইছ এটা মানে মই ক'ত আছো জানিবলৈ ইচ্ছা কৰি আছে নিশ্চয় ক'ত আছো চাই লগাইছো অৰিজিত দা ঘৰতে কেনে লাগি আছে অৰিজিত দা? মই আহিলো। মজা মুখত কেমেৰাখিনি কিয় সোমাই দিয়া अरे कहना क्या चाहते हो? কেনে লাগি আছে অৰিজিত দা? ইয়াৰ মানে বেয়া এটা অবাই খালি মুখত মানে কেমেৰা চেমেৰা সোমাই দিয়ে এইফালে আৰু এইফালে চাওক না ছাবস্ক্ৰাইবাৰ গোটেইখিনি চাই আছে লাজ লাগে অলপ লাজ লাগে চ' চাই থাকক ভিডিঅ'টো কিবা কিবি মানে সৌৰভে বোলে এতিয়া দেখাব মোক মানে ঘৰৰ চাদৰ ওপৰৰ পৰা কিবা কিবি বোলে দেখাব দিয়ক দেখাই থাকক নেকি অলপমান চিনেমেটিক শ্বট চাই লোৱা গাইছ চিনেমেটিক শ্বট অলপমান চাই লোৱা তাৰপিছত আহি লগ পাইছোঁ গাইছ অৰিজিত দা এটা ভিডিঅ' মানে ভাইৰেল হৈ আছে লাহে লাহেকে মানে এটা কল প্ৰেংক বুলি না অৰিজিত দা কালো যেন কল প্ৰেংক কৰিছিলা কৰিস্মিতা দাসৰ লগত প্ৰেংক কৰিছিলোঁ কল প্ৰেংক নহয় ত' ভাইৰেল হৈ আছে নাজানো কিমান হয় এইফালে চাব গৈছে নেদেখো ত' হৈ আছে তো গাইছ মানে মই মানে কৰিম বুলি মানে ভাবি আছোঁ কৰিম বুলি ভাবা নাই মানে গাইছ মই বনামে আৰু এতিয়া কাৰ লগত বনোৱাম গাইছ এতিয়া ফাইনেলে হোৱা নাই কাৰ লগত বনোৱাম গাইছ কিন্তু মাথা হেং কৰি দিছে কাৰ লগত বনোৱাম অৰিজিত দা নাজানো এইটো বহুত হেং মাৰি দিয়ে না মাথা একদম হেং মাৰি দিয়ে মানে যেতিয়া এটা আপুনি প্ৰেংক কল কৰিব তেতিয়া মানে এটা বস্তু কৰিব গ'লে বহুতখিনি মানে প্ৰব্লেম হয় ত' চাই থাকক কি হয় দেখা যাক চাওঁ গাইছ কাৰ লগত কৰিবলৈ পাৰোঁ আৰু কি ক'ম আৰু যিহেতু গাইছ মানে মোৰ আগৰ চেনেলটো আছে ইউটিউব চেনেলৰ কাৰণে বহুত বেয়া লাগে গাইছ বহুত কষ্ট কৰি অৰিজিত দা বহুত কষ্ট কৰিছিলোঁ নাই চেনেলৰ বাবে বহুত কষ্ট কৰিছিল ল'ৰাই গ্ৰ' হৈছিলে বহুতখিনি কিন্তু নতুন চেনেলটো ছাপোৰ্ট দিয়ক আপোনালোকে আৰু গ্ৰ' হ'ব কৰক ত' ভাল লাগিব মানে ভিডিঅ'টো মানে বনাবলৈ গাইছ মানে বহুত মানে সময়ো লাগে আৰু যিহেতু গাইছ ৰাতিবোৰ এডিট কৰিব লাগে আৰু যিহেতু গাইছ ভিডিঅ' বনোৱাই মানে গম পায় গাইছ ভিডিঅ' বনোৱা ইমান টান যে কি ক'ম আৰু সেইটো চেনেল মানে বহুত মানে মই কষ্ট কৰিছিলোঁ আৰু কি ক'ম গাইছ সেই কষ্ট কৰাৰ ফল এনেকুৱা হ'ব মানে মই ভাবাই নাই কি ক'ম আৰু মানে এই কথাটো সঁচা যে ইউটিউবাৰৰ কথাখিনি বুজি পায় মানে যেতিয়া আপুনি এটা ভিডিঅ' কৰিব ভিডিঅ'টো কৰাৰ পিছত ভিডিঅ'কেইটা ক্লিপ কৰাৰ পিছত ভিডিঅ'কেইটা এডিট কৰা তাতে মিউজিক দিয়াৰ পিছত যাতে মিউজিকটোৰ কপিৰাইট নালাগে সেইটো ভাবা ঠিক আছে সেইটো আৰু ইমান ডাঙৰ এটা MB হয় তথাপিও 4-5 GB কেতিয়াবা হৈ যায় যদি ভালকৈ কোৱালিটি বুলি কৈছে আপোনালোকক হৈ যায় এইটো আপলোড কৰাৰ পিছত যদি তোমালোকে শ্বেয়াৰে নকৰা তোমালোকে ভিডিঅ'ত লাইকে নকৰা কিমানখিনি বেয়া লাগে এইটো একমাত্ৰ ইউটিউবাৰকেইটাই বুজি পায় চ' সেনেকৈ কৈ আছোঁ মোৰ ভিডিঅ' হওক বেলেগৰ ভিডিঅ' হওক যিমানে ডাঙৰ ক্ৰিয়েটৰ হওক চবৰ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব মানে নিজৰ বুলি ভাবি কৰিব লাগে অলপ কেতিয়াবা মানে কিছুমান মানুহ আছে আৰু যে ইমান ভিডিঅ' কৰাৰ পিছত ডিছলাইক মাৰি দিয়ে এই কৰি দিয়ে কৰিব নালাগে আৰু অলপ কিবা যদি ভুল যদি দেখা পায় তেতিয়াহ'লে আপোনালোকে কৈ দিব লাগে না যে তোমাৰ এই কমেণ্ট দিব লাগে কমেণ্ট দি কিনে ক'ব লাগে যে তোমাৰ ভইচটো আজি ক্লিয়াৰিটি অহা নাই তুমি ভইচটোত অলপ ফ'কাছ হয় তেতিয়া ইউটিউবাৰ এজনে বুজি পাব না যে মোৰ কি ভিডিঅ'ত প্ৰব্লেম হৈ আছে কোনটো ভিডিঅ'ত কি প্ৰব্লেম হৈ আছে তেতিয়া বুজি পাব যদি আপোনালোকে এইখিনি নকৰে কেনেকৈ বুজি পাব চ' আগৰ পৰা আপোনালোকে ক'ব মই বুলি কৈ আছোঁ সৌৰভৰ ভাইটি বুলি কৈ আছে কৈ দিব আৰু সকলো ইউটিউবাৰকে কৈ দিব বহুতখিনি পৰিমাণে ভাল হ'ব আৰু ইফালে হ'ল ৱেডাৰ কিন্তু আজিৰ ৱেডাৰটো বৰষুণ দি আছে কিবা গাইছ একদম বৰষুণ দিবই অলপ ঠাণ্ডা বতৰ হৈ আছে A few moments later. ৱেইট গাইছ অৰিজিত দা ঘৰৰ পৰা মানে মই ভিডিঅ'টো কণ্টিনিউ কৰা নাই একেবাৰে মানে মই ভাতিজাৰ মামাৰ ঘৰত গুচি গৈছোঁ আৰু গাইছ তাতে গৈ মানে মোৰ শৰীৰটো বহুত বেয়া লাগি আছিল
কাৰণ মানে মই গাড়ীত জাৰ্ণিং কৰি গৈছিলোঁ, মানে মোৰ মূৰটো অলপমান ঘূৰাই আছিল, মানে সেইখন ভিডিঅ'টো কৰিবলৈ পৰা নাই। আৰু তো গাইজ কি ক'ম আৰু যিখিনি অলপমান চিনেমেটিক শ্বট মাৰছে সেইখিনি চাই লোৱা। এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু তো গাইজ ভিডিঅ'টো মানে সৰু হৈ গৈছে আৰু কি ক'ম গাইজ, আৰু সেইকাৰণে চৰি ভালকৈ দেখিবলৈ পৰা নাই। আৰু তো গাইজ নেক্সট ভিডিঅ'টো ধামাকা হৈ আছে, প্ৰেংকল হৈ আছে। আৰু মানে মই আৰু এটা ভাবিলোঁ মানে মোৰ এইটো দি মানে টোটাল এই ভিডিঅ'টো দি মানে মোৰ টোটাল 4টা ভিডিঅ' কমপ্লিট হ'ব। আৰু সেইকাৰণে মানে মই মানে কল প্ৰেংক ভিডিঅ'টো মানে 5 নম্বৰ ভিডিঅ' হ'ব। সেইকাৰণে ভাবিলোঁ কল প্ৰেংক নাম্বাৰটো একেবাৰে 5 নম্বৰ দি দিম। সেইকাৰণে আগতে এটা ব্লগ দিলোঁ, আৰু যিহেতু গাইজ কণ্টেণ্ট নাই সেইকাৰণে গাইজ নৰ্মেল এটা ব্লগ দিয়াৰ চেষ্টা কৰিলোঁ তোমালোকক। আৰু তো গাইজ নেক্সট ভিডিঅ'টো গাইজ প্ৰেংকল লাগি আছে, সকলোৱে চাবা। আৰু কাৰ লগত কৰিম গাইজ একেবাৰে ডিচাইড কৰি লৈছোঁ। আৰু তো গাইজ চাবা সকলোৱে গাইজ। টাটা বাই বাই।